নিশ্চয়কৈ বজালীৰ বাবে সুখবৰ কঢ়িয়াই লৈ আহিছে কিয়নো আজি ঘোষিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে পাটাচাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ জ্যোতিৰ্ময় দাসে। মই তেওঁৰ বাসগৃহত উপস্থিত আছোঁ। তেখেতৰ আৰু যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। ইয়াত ৰাইজ উপস্থিত আছে আৰু শিক্ষাগুৰুসকল উপস্থিত আছে। সকলোৱে আনন্দত আত্মহাৰা হৈছে কিয়নো প্ৰথম স্থান লাভ কৰিছে। মই পোনে পোনে জ্যোতিৰ্ময় অভিনন্দন জনাইছোঁ। ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান, কি অনুভৱ? ধন্যবাদ। আজি বহুতেই ভাল লাগিছে। এই যি কষ্টৰ আজি মূল্য পোৱা হেন হৈছে। ভাল লাগিছে, ভাল লাগিছে। এই কষ্টত কোন সহযোগী হৈছে? আচাৰ্য মা দেউতা আৰু আটাইবোৰ ওচৰ চুবুৰীয়া এনেকুৱা আটাইয়ে সহায় কৰিছে। কিমান কষ্ট কৰিছিলে? কৰিছে বহুতে, আটাইয়ে মোৰ যিমান পাৰে সিমান নিজৰ গোটেইখিনি সহায় কৰিছে। পঢ়া শুনা কেনেকৈ কৰিছিলে? পঢ়া শুনা মানে নিজৰ দৈনন্দিনকৈ স্কুলত যিখিনি শিকায় সদায় সেইখিনি মানে বেছি দেৰি নকৰোঁ। যিমান সেই দিনত শিক্ষকখিনি দিনতে কমপ্লিট কৰি। এজন ছাত্ৰ সফল হ'বলৈ যিহেতু প্ৰথম তোমাৰ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা, কি ধৰণে অধ্যয়ন কৰিব লাগে, কি কথাত গুৰুত্ব দিব লাগে বেছি? মানে আজিকালিতো এনেও MCQ না চবতে, গতিকে সেই পাঠৰ মূল মাজৰখিনি চাব লাগে মোৰ মতে। আৰু আজি অনুশীলনী চাই আজিকালি ইমান লাভ নাই মোৰ মতে। এই মানে বাস্তৱৰ গোটেইখিনি পাঠ ভালকৈ বুজি পালি। আৰু মোবাইলে কিবা সহায় কৰে নেকি বা মোবাইলৰ? কৰে। মোবাইলৰ সেই ভালকৈ কামত খটুৱালে মোবাইলৰ লাভহে আছে। মই বেছিভাগ ইউটিউবত চাই হোৱাটছএপত চাই সেনেকৈ বহুত শিকি। ভালটো ব্যৱহাৰ কৰিলে ভাল, বেয়াটো চাব নালাগে। কিমান ঘণ্টাকৈ পঢ়া শুনা কৰিছিল? পঢ়া স্কুল থাকিলে বেছি নহয়, 6 ঘণ্টামান হয়। আৰু স্কুল এই শেষত দেখি 10-12 ঘণ্টামান হৈছিল। শেষৰ ফালে পঢ়িব লাগে নে প্ৰথমৰ পৰা পঢ়িব লাগে? প্ৰথমৰ পৰাই, কিন্তু যেখিনি পাৰি এনে পঢ়িব মানে টাইম এনে আৰু এনেকৈ। কি ক'বা নতুন যে অহা বছৰ যিসকলে পৰীক্ষা দিব, কি ক'বা তেওঁলোকে? সেয়ে সকলোৱে ভালকৈ পঢ়ক, মানে মাজৰ পাঠত বেছি গুৰুত্ব দিয়ক আৰু এনেকৈ ভালকৈ দিনৰ কাম দিনত কৰিলে ভাল ফলাফল হ'বই। কি তোমাৰ লক্ষ্য কি ভৱিষ্যতে? মোৰ এজন চিকিৎসক হোৱাৰ ইচ্ছা আছে। ক'ত পঢ়িব মন ইয়াৰ পিছত এতিয়ালৈকে ঠিক কৰা নাই ইমান। কি কিবা পঢ়াৰ বাহিৰে গান বা সংগীত বা খেলা কি ভাল পায়? খেল ধেমালি কৰি ভাল পাওঁ, বেছিকৈ খেলাত বেছি ভাল পাওঁ খেলি। কালি যিহেতু চৰকাৰেও এতিয়ালৈকে বহুত কাম কৰিছে আৰু আগন্তুক সময়তো আমাৰ প্ৰজন্মৰ বাবেও কাম কৰি যাওক, সেয়ে বিচাৰিম। নতুন চৰকাৰ আগৰ চৰকাৰখনৰ কি দেখিলা? ভালেই কাম কৰিছে, যিমানে বহুত চাকৰি দিছে আৰু যিখিনি আছে আমাৰ প্ৰজন্মলৈকেও সেনেদৰে কাম কৰি গৈ থাকিলে নতুন চৰকাৰখন। হয়, মই কথা পাতি মাতৃ আছে এগৰাকী সন্তানৰ সফলতাৰ আৰু সৰ্বাধিক গুৰুত্ব সৰ্বাধিক দায়িত্ব যদি থাকে মাৰ, কি ধৰণে দায়িত্ব লৈছিলে আপুনি? যিখিনি পাৰোঁ আৰু কৰিছিলোঁ আৰু কিবা তাৰ আছিল নেকি কিবা অসুবিধা? কিবা অসুবিধাটো আমি সিমান সুবিধা দিব পৰা নাই, কিন্তু যিখিনি পাইছোঁ আৰু নেদাকেও থকা নাই সেনেহেন আৰু যি পাৰে সেইখিনি দিছে। সুবিধা দিব পাৰিছে নে? সম্পূৰ্ণ গোটেই দিব পৰাও নাই। টিউচন সেনেকৈ দিয়া নাই। ইংৰাজী গ্ৰামাৰত দিছিলোঁ আৰু এডভান্স গানত একমাহ দিলোঁ শেষত। হয়, শিক্ষাগুৰু আছে যে আপোনালোকৰ শংকৰদেৱ শিশু নিকেতনৰ এটা নাম আছে, এটা ধাৰাবাহিকতা অক্ষুণ্ণ আপোনালোকে ৰাখে। কি ক'ব আজিৰ সফলতা? মই প্ৰথমতে নিউজ লাইভক ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰথম স্থান যি 34 মানৰ নিউজ এই বাতৰি মানে সংৰক্ষিত কৰাৰ বাবে আমি নিশ্চয় আনন্দিত হৈছোঁ। আমি ভবা নাছিলোঁ ফাৰ্ষ্ট টাইম হ'ব বুলি, কিন্তু ভাবছিলোঁ যে ৰেংক পাব, কিন্তু ফাৰ্ষ্ট ৰেংক যি পাব এইটো কথা ভবা নাছিলোঁ। আপোনালোকে কি ধৰণে শিক্ষা দিয়ে যে আপোনালোকৰ ছাত্ৰ ছাত্ৰী সফল হয়? আমাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰথম কথা হৈছে মানুহ নিৰ্মাণ কৰা, ব্যক্তিত্ব নিৰ্মাণ কৰা। আমি আৰম্ভণিৰ পৰা ব্যৱহাৰিক শিক্ষাও দিয়া হয় আৰু সুন্দৰভাৱে আমি প্ৰতিটো দিশতে যাতে ছাত্ৰ এজনক আগুৱাই নিব পাৰোঁ, শংকৰদেৱ শিশু নিকেতনে এইটো গুৰুত্ব দি আহিছে। হয়, শংকৰদেৱ শিশু নিকেতন বুলি ক'লে এক সুকীয়া পৰিচয় আছে সমগ্ৰ বজালীতে। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো আজি ঘোষিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত